কবিতাৰ শিৰোনাম ৪২ৰ বিপ্লৱী মই সৈনিক শিল্পী ব্ৰজনাথ শৰ্মাই কৈছো। কবি শ্ৰীযুত টিকেন নাথ। বৰনগৰৰ বেকীৰ পাৰৰ ব্ৰিটিছৰ বিমান ঘাটি পুৰি ছাই কৰা সেই লেলিহান জুইকুৰাৰ এটি জ্বলন্ত ফিৰিঙতি হৈ মই আজিও জীয়াই আছো অসমৰ আকাশে বতাহে। মই মৰা নাই, মৰিব নোৱাৰো। অসম মাতৃৰ বুকু ভঙা কান্দোন শুনি মই এখন্তেকো স্থিৰেৰে থাকিব নোৱাৰো। মৃত্যুৰ শীতল কোলাত নীৰৱে শুই থকা শিল্পী মই নহয়। মাতৃভূমিয়ে মোক অহৰ দিশে ৰিঙিয়াই ৰিঙিয়াই মাতিছে। আইৰ ফটা ৰিহাখনি আৰু দুগালেদি বাগৰি অহা চকুলো দুধাৰি মই যে সহ্য কৰিব নোৱাৰো। মোৰ বাবে সেয়া অসহ্য অসহ্য। মাতৃৰ এটোপাল চকুৰ পানীয়ে মোৰ পিঠিত ১০০ বাৰ চাবুক মাৰে। মোৰ শিল্পী সত্তাত জ্বলাই বিপ্লৱৰ অগণি। নাই নাই নাই, মই মৰিব নোৱাৰো। শ্মশানৰ বুকু বিদীৰ্ণ কৰি মৃত্যুক শতবাৰ পদাঘাত কৰি মই ওলাই আহিছো ৰাজপথলৈ। মই বিপ্লৱী ব্ৰজনাথে বিপ্লৱৰ শংখনীনাদেৰে মহাবাহু ব্ৰহ্মপুত্ৰৰ দুই পাৰ কপাই তুলিম। মৰা নদীৰ বুকুৱেদি পুনৰ বিপ্লৱৰ ঢল বোৱাম। শোষণ জৰ্জৰ অসমৰ শোষিত দিন দুখী সৰ্বহাৰাৰ ঘৰে ঘৰে আশাৰ বন্তি জ্বলাম। মই নিজিৰাম। মই এক জিৰণিবিহীন অশ্বাৰোহী সৈনিক। মোৰ চিৰ আৰাধ্য অসম জননীৰ অসমৰ প্ৰতিখন গাঁৱলৈ মই যাম। প্ৰতিজন লাঞ্ছিত বঞ্চিত মানুহৰ মনৰ কথা মই কাণ পাতি শুনিম। শোষণ পিষ্ট প্ৰতিটো জনগোষ্ঠীৰ মনৰ মেঘাচ্ছন্ন আকাশত মই শিল্পী হাতেৰে আঁকি দিম সমন্বয়ৰ সাতোবৰণীয়া ৰামধেনু। ময়েই তাহানিৰ ভ্ৰাম্যমান থিয়েটাৰৰ বাট কাটোতা সহ অভিনয়ৰ জন্মদাতা। ময়েই কলিৰ নীলকণ্ঠ সৈনিক শিল্পী ব্ৰজনাথ শৰ্মা। মই প্ৰতি পলে পলে শুনিছো চৌদিশে মৃত্যুৰ কিৰিলি। শুনিছো ধৰ্ষিতা নাৰীৰ কৰুণ উচুকনি। মই দেখিছো বানপানী গৰাখহনীয়াৰ ধ্বংসলীলা। নিচ্ছিন্ন বহু গাঁও পথাৰ সত্ৰ নামঘৰ মন্দিৰ মছজিদ। শুনিছো সহস্ৰ ভূমিহীন গৃহহীন মানুহৰ জীৱনৰ মৰ্মান্তিক কাহিনী। পাহাৰে ভৈয়ামে ভাতৃঘাতী সংঘৰ্ষ। ক'তো এধানি শান্তি নাই, শান্তি নাই। প্ৰতিদিনে গুলিবিদ্ধ মানুহৰ তেজৰ ফোঁট উদিত সূৰ্যৰ কপালত। দুৰ্দান্ত শোষকৰ অট্টহাসিত কঁপি উঠিছে মোৰ দেশৰ মাটি। এফালে প্ৰাচুৰ্যৰ সুউচ্চ পাহাৰ, আনফালে ভাগি পৰা জুপুৰীৰ অব্যক্ত হাহাকাৰ। নাই 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 নাই, এই বৈষম্য মই কেতিয়াও সহ্য কৰিব নোৱাৰো, সহ্য কৰিব নোৱাৰো। এই মোৰ আই, মোৰ শিৰত আশীৰ্বাদৰ হাত বুলাই তুমি মোক পিন্ধাই দিয়া ৰক্ষা কৱচ। মই ৰণলৈ যাম। মই ধুমুহাৰ শক্তিৰে মষিমূৰ কৰিম মহিষাসুৰৰ বংশ। বজ্ৰ বিজুলীৰে ভস্মীভূত কৰিম শোষণকাৰী কলা দানৱৰ কলা সাম্ৰাজ্যবাদ। মই ধ্বংস কৰিম দশমুণ্ড ৰাৱণৰ স্বৰ্ণ লংকা। মই অনিৰুদ্ধ অব্যৰ্থ, মই অনিবাৰ্য বিপ্লৱৰ অন্য নাম ৪২ৰ বৰনগৰৰ সৈনিক শিল্পী ব্ৰজনাথ। বেকীৰ পাৰৰ ব্ৰিটিছৰ বিমান ঘাটি নিশাৰ ভিতৰতে ছাই কৰি দিয়া বিপ্লৱী ব্ৰজনাথ ময়েই। আজিও মই একোটা জুই হৈ জ্বলি আছো। মোৰ মাতৃভূমি অসমৰ বুকুত মই জ্বলি জ্বলি জীয়াই আছো। মই মৰা নাই। ভাৰতৰ পূৰ্ব দিশত মাহিমাকৰ অত্যাচাৰত জৰ্জৰিত তেজীমলাৰ দৰে মই মৰি মৰি জীয়াই আছো। মই নমৰো। মই মৰিম কেনেকৈ? অসমীয়াৰ দুচকুত যিমান দিনলৈকে চকু পানী থাকিব
সিমান দিনলৈ ময়ো জীয়াই থাকিম। অসমৰ প্ৰতিটো ধূলিকণাতে মই লুকাই থাকিম বিপ্লৱৰ অগ্নিমন্ত্ৰ জপি, বিপ্লৱৰ অগ্নিমন্ত্ৰ জপি, বিপ্লৱৰ অগ্নিমন্ত্ৰ জপি জপি।